চিকেন সকলোৱে বনাই খায়। আজি মই মোৰ ষ্টাইলত মই কেনেকৈ বনাইছিলোঁ বহুত দিনৰ আগৰ এটা ৰেচিপি আৰু এতিয়াও খুব ভাল লাগে। আহকচোন সকলোবিলাক ভিউৱাৰ্ছক নমস্কাৰ জনালোঁ। আজি মই আপোনালোকলৈ চিকেনৰ এটা ৰেচিপি লৈ আহিলোঁ। যিটো সময়ত নেট নাছিল, মোৰ ছোৱালী দুজনীয়ে কয়, মা আজি স্পেচিয়েল চিকেন বনাই দিবা দেই। তেতিয়া কি কৰিছিলোঁ জানে, ঠিক এইটো ধৰণে বনাই দিছিলোঁ আৰু সিহঁতে খাবলৈ খুব ভাল পাইছিল। আজি তাই বহুত দিনৰ মূৰত ঘৰলৈ অহাত ভাবিলোঁ এনেকৈ এবাৰ বনাই দিওঁচোন। তাইও নিজেও ক'লে, মা আগতে যে তুমি বনাইছিলা তেনেকৈ চিকেন বনোৱাচোন। এনেইতো আজিকালি আৰু বিভিন্ন জেগাত শিকি বহুত ধৰণে বনোৱা যায়, কিন্তু আজি মই সেই আগৰ ধৰণে বনাইছিলোঁ। খাবলৈ অত্যন্ত সোৱাদ হয়, বনাবলৈও সহজ, ঘৰুৱা বস্তু দিয়ে। আহক তেতিয়াহ'লে ৰেচিপিটোৰ মাজলৈ যাওঁ। আৰু সেই চিকেনটো বনাবৰ কাৰণে মই আধা কেজি চিকেন এনেকৈ মেৰিনেশ্যন কৰিবৰ কাৰণে হালধি, নিমখ আৰু মিঠাতেল দি পেলাই দি দিলোঁ। আৰু তাৰ লগতে দিলোঁ দৈ অলপমান, আদা নহৰু পেষ্ট অকণমান সৰহকৈ দিছোঁ আৰু জলকীয়া দুটাও দিলোঁ আৰু মিট মছলা, চিকেন মছলা দিলোঁ আৰু কাশ্মীৰী ৰেড চিলি পাউডাৰ দিছোঁ, অলপমান পাউডাৰ গাখীৰ দিছোঁ, 2 টেবুল স্পুনমান দিছোঁ, অলপমান টমেট' চচ দিছোঁ, পিঁয়াজ এটা কাটি দিছোঁ আৰু এতিয়া খুব ভালকৈ হাতেৰে সানি পেলাইছোঁ। সকলোৱে চিকেনবিলাক বেলেগ বেলেগ টেষ্টত বনায়। আজি মোৰ এই টেষ্টটোত এবাৰ বনাই খাই চাবচোন, খুব ভাল লাগে জানে। খাবলৈ অত্যন্ত সোৱাদ হয়, বনাবলৈও একেবাৰে সহজ। আলুও দিছোঁ, আমাৰ ল'ৰা ছোৱালীবিলাকে আলু খাই ভাল পায় যে, মাংসত দিয়া আলুটো নহয় জানো, সেইকাৰণে আলুও দিছোঁ। যিসকলে আলু নাখায় তেওঁলোকে এভইড কৰিব পাৰে। মই আজি প্ৰেছাৰ কুকাৰতহে পিছে চিকেনটো বনাম। তাতে মই মিঠাতেল দি গৰম কৰি ল'লোঁ, জিৰা কেইটামান দিলোঁ, শুকান জলকীয়া দিলোঁ, লং ইলাচি দালচেনি দিব, জালুক কেইটামানো দিছোঁ, তেজপাত দিলোঁ। এই গোটেইখিনি দি আৰু নহৰু 4-5 ফুটমান নহৰু মই তেলতে দিছোঁ আৰু এটা পিঁয়াজ কাটি তেলত দি অকণমান ভাজি ল'ম ভালকৈ। আচলতে এইখিনি সময়তে অকণমান চেনি দিলে ভাল, কিন্তু মই আজি চেনিটো পিছতহে দিলোঁ, এইখিনি সময়ত দিবলৈ পাহৰিছিলোঁ। আপুনি এনেকুৱা সময়তে দিব, তেতিয়া ৰংটো আৰু ধুনীয়া হয়। আৰু মই এই মেৰিনেশ্যন কৰি থোৱা চিকেনখিনি মোৰ প্ৰায় আধা ঘণ্টামান হৈ গ'ল। এতিয়া মই তাতে ধুই দিলোঁ। এতিয়া আৰু ধুনীয়াকৈ লৰাই থাকক। কিবা এটা গান লগাই ল'ব, তাৰপিছত লৰাই থাকিব। এই চেনিটো চাওকচোন, মই এতিয়াহে মনত পৰিল চেনিটো অকণমান দিবৰ কাৰণে। দৈ দিছোঁতো আৰু টমেট' চচো পৰিছে, গতিকে অকণমান চেনি দি দিছোঁ বেলেঞ্চিঙৰ কাৰণে। ইচ্ছা নকৰিলে নিদিবও পাৰে, কিন্তু সোৱাদটো হ'বৰ কাৰণে অকণমান দিলে ভাল। আৰুনো কি দিওঁ আহকচোন, চাই গৈ থাকোঁ। ভালকৈ লৰাই গৈ আছোঁ। আপুনি প্ৰেছাৰ কুকাৰত যদি নবনায়, কেৰাহীত বনালেও একেই সোৱাদেই হ'ব। মই এনেকৈ ভাজি তাতে গৈ আছোঁ। মই পটাপট হ'বৰ কাৰণে প্ৰেছাৰ কুকাৰতে দি বনাওঁ, আগৰ পৰাই তেনেকৈ দিওঁ, সেইকাৰণে আজিও এনেকৈয়ে বনালোঁ। তাৰপিছত আৰু ভাজ খাই অহাত অকণমান গৰম পানী দি দিলোঁ, জিৰা গুড়া, ধনিয়া গুড়া। আপুনি সেই মাংসটো ভাজি থাকোঁতেও দিব পাৰে দেই। আৰু ঠিক সেইখিনি সময়তে আপুনি ইচ্ছা কৰিলে এই ক্ৰীমখিনি তেতিয়াও দিব পাৰে। মই কিন্তু অলপ শেষৰ ফালেহে দিলোঁ ক্ৰীমখিনি। মই মুঠতে ক্ৰীমটো এড কৰোঁ, কিন্তু সময়টো মোৰ ইমান কোনো কথা মই কৰি নলওঁ আৰু যে এইখিনি সময়তে দিব লাগিব, কিন্তু ক্ৰীমটোৱে টেষ্টটো এনহেঞ্চ কৰে। গতিকে ক্ৰীম অকণমান এইটো চিকেন বনালে দিওঁ। এয়া চাওকচোন, কি ধুনীয়া ক্ৰীমি চিকেন এটা ৰেডি হৈ যায় নহয়। এবাৰ বনাই খাই চাব দেই।